Hey guys, welcome to my channel. কি খবৰ নিশ্চয় ভাল আপোনালোকৰ আৰু আজি হৈছে সোমবাৰ আৰু আজি আমাৰ ঘৰত আছে নাৰায়ণ পূজা তো ভাবিলো ভিডিও এটা বনাই দিও মানে প্ল্যান নাছিলে কোনো বাট তথাপিও ভাবিলো ভিডিওটো বনাই দিও আপোনালোকক দেখুৱাও তো এতিয়া আমি গোটেইবিলাকে পুৰা কামত লাগি আছো তো লগ পাইছো আপোনালোকক পিছত চাই থাকিব ভিডিওটো একেলগে আৰু এইফালে আহি পালে বাহতে আৰু এই আমাৰ টিকলি বাবা আহি গলি আৰু আহি গল আমাৰ টিকলি হাই কৈ দিয়া জান হাই কৈ দিয়া তুমি হাই কৈ দিয়া লাজ কৰিছে আমাৰ টিকলি মুনি হাই 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 কৈ দিছে আমাৰ জানু সকলকে আৰু এইফালে মা আৰু আইতা কাটি আছে চব্জি বেছি মানুহ নহয় 25টা মান হ'ব ভাত খোৱা মানুহ তো কাটি আছে আৰু আমাৰ পূজা হ'ব ইয়াত এয়া আমাৰ বামুণ খুৰা বজাৰ কৰি আছে আৰু এয়া ফুল খুৰা কোনখানত গোটেই দিলো আছে খুৰা এই তুলসী ক'ত থম আপুনি ল'ব আৰু মই দিছো জগাটো আৰু এইটো হৈছে আমাৰ আইতা ঠগি পাতা আইতা ঠগি পাতি আছে আৰু এইফালে ভোগ চেকি আছে আমাৰ ভাইটি এইফালে মই আছো গুড় পগাই ভোগৰ কাৰণে আৰু এইফালে পূজা চলিছে আৰু এইফালে ভিন্দো বনাই আছে জোখৰ ভোগ মানে কি হয় চব 5 পোৱা কৈ দিয়া হয় সেইকাৰণে এইখিনি জোখৰ ভোগ বুলি কয় তো ভিন্দো বনাই আছে খাই কিন্তু বহুত টেষ্টি মোৰ ফেভৰেট হয় এইটো ভোগ আৰু এইবাৰ আটা দিয়া হৈছে আৰু মিক্স কৰি আছে আৰু এইবাৰ দিম মই যে এতিয়া গুড়খিনি পগাই থৈছিলোঁ সেইখিনি গুড় অলপ ঠাণ্ডা হ'ব দিছোঁ তো গুড়খিনি দি দিছোঁ আৰু সেইখিনি মই এইকাৰণে আপোনালোকক দেখাইছোঁ কাৰণ বহুতে এই জোখৰ ভোগখিনি নবনায় সেইবাবে বহুতে নাজানে চ' দেখাই দিছোঁ আৰু এইবাৰ দিছোঁ চেনি আৰু এইবাৰ গাখীৰ আৰু ৰেডি হৈ গ'ল মোহন ভোগ খুৰীমা আছে ভাত বনাই আৰু বা আছে ওচৰত শুকান জলকীয়া লৈ বহি দালি বহাইছে মদন অমনৰূপ অতি মনোহৰ কইনা জন কইনা তম্ভ কৰি বহুত আৰু বেহাদু কইনা সমাতিলা যেমন দুইটা তেমন জামাত যেনে তখানে জমা কৰি সত্য অনুভূতি দিয়া দিলন্ত কইনাক বান্ধিব গলা হবি আৰু পাঞ্চালি শুনিলো এতিয়া সেৱা কৰো কেইটা ল'ব লাগে খুৰা এখন দুটাক দিছো ওম নিত্যং শ্রী বিদ্যু নিত্যং নিত্যং কল্যাণ মঙ্গলম যশা নিদিষ্ট ভগবান মঙ্গলতনয় ওম মাধব আৰু পূজা হৈ গ'ল সেৱা কৰিলো এতিয়া খাইছো শিলিখা আৰু দিনটো লগনে আছো আৰু এতিয়া পটজল আৰু এইফালে প্ৰসাদ বিলাই আছে গোটেইকেইটা দি ডাঙৰৰ বন্দৰো দিয়েতে হ'ব এতিয়া বনাম চাটনি তো প্ৰসাদ ভোগ খোৱা হৈ গ'ল আৰু ভোগখিনি বহুত টেষ্টি হৈছিলে তো আৰু এতিয়া ভাত দিওঁ ভাত নেদেখাওঁ বাৰু নিৰামিষে হ'ব যিহেতু পূজা
তো নিৰামিষ ভাত তো যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰি জনাব আৰু যোনে যোনে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই সেইসকলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো লগ পাইছোঁ অন্য এটি ভিডিঅ'ৰ এতিয়া আজিলৈকে বাই বাই গুড নাইট